নমস্কাৰ, মই সুমি। আজি মই আপোনালোকক চিকেন কেনেকৈ বনায় তাকে দেখুৱাম। মানে চিকেন বনাবলৈ সকলোৱে জানে নহয় জানো, কিন্তু মই আজি অলপ বেলেগ ধৰণেৰে বনোৱা চিকেনৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াম। সাধাৰণতে কি হয়, আমি চিকেন বনাওঁতে প্ৰথমে কেৰাহীত তেলখিনি গৰম কৰি লওঁ নহয় জানো, কিন্তু মই আজি কেৰাহীত তেল নিদিয়াকৈ কেনেকৈ চিকেন বনায়, কেনেকৈ ভাপত চিকেন বনায়, মই সেয়া আপোনালোকক আজি দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব, যাতে মই পিছলৈ কি ভিডিঅ' বনাওঁ আপোনালোকে নটিফিকেশ্যন পায় আৰু চাবলৈ পাৰে। তেতিয়াহ'লে আহক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাবে প্ৰয়োজন হ'ব পিঁয়াজ মই দুটা কাটিছোঁ, আলু লৈছোঁ দুফাল দুফালকৈ কাটি লৈছোঁ, আৰু জলকীয়া লৈছোঁ 3টা, আদা নহৰু লৈছোঁ, আৰু বিলাহী লৈছোঁ 2টা। এতিয়া মই আদা নহৰুখিনি পেষ্ট কৰা হৈ গৈছে। এতিয়া মই এইখিনি চিকেনখিনিৰ লগত মিক্স কৰিম। চিকেনখিনি মিক্স কৰিম। এতিয়া মই ইয়াত ৰেড চিলি দিছোঁ, আপোনালোকে পৰিমাণ অনুসৰি ল'ব। এতিয়া হালধি দিছোঁ, ইয়াত জিৰা পাউডাৰ, এতিয়া মই গোটেইখিনি পেষ্ট কৰিম। নিমখ অকণমান দি লৈছোঁ। ইয়াত তেল অকণো দি দিছোঁ। এতিয়া মই এইখিনি অকণ মিক্স কৰিম। ভালকৈ মিক্স কৰি ল'ম এইখিনি। এতিয়া তাৰমানে কি হয়, এনেকৈ ভালকৈ যদি মিক্স কৰি লওঁ, মছলা চছলা সানি লওঁ, খাবলৈ অকণ সোৱাদটো বেলেগ হয়। এতিয়া মই এইখিনি 5 মিনিটমানৰ কাৰণে ফ্ৰিজত ৰাখি দিম। ফ্ৰিজৰ পৰা আনিছোঁ। গেছটো অন কৰি এইখিনি 5 মিনিট বা 7 মিনিটলৈকে অকণমান টাইম ভাপত সিজিবলৈ দি দিম। 7 মিনিট হৈ গৈছে ইতিমধ্যে, আৰু এইখিনি দেখিছেনে ভাপত কেনেকৈ সিজিবলৈ লৈছে। আচলতে কি হয়, ভাপত যদি মাংস বনোৱা হয়, গোন্ধটো বহুত ভাল হয় আৰু খাবলৈও বহুত টেষ্টি হয়। এতিয়া মই খুব গৰম পানী কৰি থৈছিলোঁ এফালে। গৰম পানীকণ অকণমান দি পেলাই পৰিমাণ আপোনালোকে কিমান মাংস সেইটো হিচাপত পানী দি বনাব। এতিয়া যিহেতু আমি 4জন আছোঁ, সেইকাৰণে আমি অকণমান জোল বনাম। পানী অলপ দিছোঁ। এতিয়া আকৌ অকণমান সময়ৰ কাৰণে ঢাকি দিম। এতিয়া মাংসখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া মই ইয়াত বাটাৰ অকণমান দিম। বাটাৰখিনি দি আমি এইটো গেছটো বন্ধ কৰি দিম। এতিয়া হৈ গ'ল, এতিয়া খাবলৈ ৰেডি হৈ গ'ল। আৰু
এতিয়া মই ওচৰৰ ছোৱালীজনীক মই টেষ্ট কৰিব দিম, তাই কেনেকুৱা হৈছে জনাব। मैं ये बटर चिकन को टेस्ट किया था, बहुत टेस्टी हुआ था। आप लोग भी ऐसे ट्राई करके एक बार देखिए, बहुत अच्छा लगता है। তাই খাবলৈ ভাল পালোঁ বুলিয়ে ক'লে বাৰু। আপোনালোকেও এনেকৈ এবাৰ বনাই চাবচোন আৰু কেনেকুৱা লাগিলে বনাই পেলাই মোক জনাব। আৰু যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।